ৱেলকাম বেক টু মাই ইউটিউব চেনেললৈ অসমবাসীলৈ মই স্বাগতম জনাইছোঁ। আৰু আজি এটা মই আন এটি ভিডিঅ' লৈ আপোনালোকলৈ মই প্ৰস্তুতি কৰিম বুলি ভাবিছোঁ। আৰু এনেধৰণৰ হৈছে আপোনাৰ এয়া হ'ল পমকিন হয়, অসমীয়াত আমাৰ মিঠালাও হয়, ৰঙালাও। আৰু একেবাৰে কোমলীয়া ৰঙালাওটো আছিলে, বহুত সোৱাদ হৈছে। আৰু মানে আপোনালোকক দেখাব পাই পেলাই মই বহুত আনন্দিত হৈছোঁ। আৰু আপোনালোকে কেনেদৰে মই বনাইছোঁ আপোনালোকে চাবচোন বাৰু। আৰু আপোনালোকে ঘৰতে এনেদৰে বনাই খাব। আৰু কোমলীয়া জালিটো আপোনাৰ ভাজিখিনি বনালে বহুত ভাল লাগে খাই। আৰু আপোনাৰ মাছৰ লগতো বনাব পাৰে, আৰু এনেও ভাজিখিনিও বনাব পাৰে। আৰু তেনেদৰে মই বনাইছোঁ। আজি মই বাকলিখিনি পেলাই দিয়া নাছিলোঁ, একদম যিহেতু বহুত কোমলীয়া হয় আৰু একদম মানে বাকলিটো এনেকুৱা মানে চফ্ট হয় আৰু কোমলীয়া, সেইকাৰণে মই বাকলিখিনি আজি পেলাই দিয়া নাই। এয়া মই ধুনীয়াকৈ ধুই ল'লোঁ। আৰু তাৰপিছত মই কেনেদৰে বনাম আপোনালোকে নিশ্চয় চাই থাকিব। এয়া মিঠাতেল মই ঢালি দিলোঁ, আৰু তাতে আপোনাৰ পাঁচফোৰণ আৰু জিৰাৰ সৈতে মই তেলত ঢালিলোঁ। আৰু সোৱাদ পৰিমাণে আপোনালোকে হালধি, নিমখ আৰু অলপমান জিৰা পাউডাৰ ঢালি দিব। এনেদৰে মই ভাজিখিনি বনাইছোঁ। আৰু 5 মিনিটমান যোৱাৰ পিছত মই ঢাকনিখন মাৰি দিম। এনেকৈ লাৰি আছোঁ মই। ফাইনেলি মোৰ ভাজিখিনি হৈ গ'লগৈ। আৰু সকলোৱে মোক ছাপোৰ্ট কৰিব গাইজ। বহুত দিনৰ পৰা মোক আপোনালোকে ছাপোৰ্ট কৰি আছে, যিহেতু আপোনালোকৰ হিয়াৰ ভৰা মৰম মোক লাগে, আৰু দিছেও, বহুত সহযোগ কৰিছে আপোনালোকে। তাৰ কাৰণে মই অশেষ ধন্যবাদ থাকিল অসমবাসীলৈ। আৰু মোৰ কৃতকাৰ্যতা আপোনালোকক মোৰ